স্বচ্ছতাই সেৱা এক পেৰ মা কে নাম নিচামুক্ত ভাৰত অভিযান মিছন লাইফ সন্দৰ্ভত পাকা বেতবাৰীত সজাগতা সভা বৰপেটা জিলাৰ পাকা বেতবাৰী গাঁৱৰ দুৰ্গা মন্দিৰ প্ৰাংগণত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰো বৰপেটাৰ উদ্যোগত আৰু ভোকামাৰীৰ স্বপ্না মহিলা সমিতিৰ সহযোগত বিকশিত ভাৰত স্বচ্ছতাই সেৱা এক পেৰ মা কে নাম নিচামুক্ত ভাৰত অভিযান মিছন লাইফ আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত এখন বিশেষ সজাগতা অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হয়। অৱসৰী শিক্ষক সনাতন মণ্ডলৰ পৌৰোহিত্যত অনুষ্ঠিত সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা জিলা ক্ষেত্ৰ প্ৰচাৰৰ ভাৰপ্ৰাপ্ত বিষয়া জে কলিতাই। উক্ত সজাগতা সভাত পাকা বেতবাৰীৰ ব্লকৰ BPM ধনজিৎ দাস, ব্লক কোঅৰ্ডিনেটৰ সাদেক আলী আহমেদ, পাকা বেতবাৰী ব্লকৰ কৰ সংগ্ৰাহক দেলৱাৰ হুছেইন, এনভাইৰনমেণ্টৰ জিলা কোঅৰ্ডিনেটৰ মহিদুল ইছলাম, সাংবাদিক প্ৰদীপ কুমাৰ চৰকাৰ, স্বপ্না আত্মসহায়ক গোটৰ সম্পাদিকা মমতাজ জাহান তালুকদাৰ, সমাজকৰ্মী শশী মোহন ৰায়, বিভাগীয় কৰ্মী দীনেশ চন্দ্ৰ দাস, জীৱিকা সখীদ্বয় জহুৰা খাতুন আৰু ভানুমতী ৰায় আদি বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি সজাগতা সভাৰ বিষয়বস্তুৰ ওপৰত গঠনমূলক ভাষণ প্ৰদান কৰে। উল্লেখ্য সজাগতা সভাত উদ্দেশ্যৰ ওপৰত গীত, মুকলি কুইজ, বাটৰ নাট অনুষ্ঠিত হয়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, TV লাইভ নিউজ। বিকশিত ভাৰতৰ বিষয়ে এটা বিশেষ সজাগতা সভা মানে আমাৰ স্বচ্ছতাৰ ওপৰত এক পেৰে মাকে নাম, তাৰপিছত আত্মনিৰ্ভৰশীল মহিলা, এনেকুৱা এটা আমাৰ সজাগতা সভা পাতিছে। আমি এনে গাঁৱে ভূঞে যদি এই সজাগতা সভাবিলাক পাতোঁ তেনেহ'লে আমি যথেষ্ট লাভৱান হ'ম। কাৰণ স্বচ্ছতাৰ ওপৰত আমাৰ মহিলাসকলে আগবাঢ়ি আহিব লাগিব। এক পেৰে মাকে নাম সেইটো আমি ক'লোঁ যে প্ৰত্যেকজন বাচ্চাৰ যেনেকুৱা বাৰ্থডেত কেক কাটে, কেক বাৰ্থডে যদি আমি একটাকে গছ পুলি ৰুওঁ তেনেহ'লে কিন্তু আমাৰ বহুত লাভ হ'ব। এনেকুৱা বিশেষ বহুত আলোচনা আমাৰ হ'ল সজাগতা সভা। আৰু আমি ভাবোঁ এনেকুৱা গাঁৱে ভূঞে যদি এইবিলাক সজাগতা সভা পতা হয় আমাৰ মহিলাসকল বহুত শিকিব পাৰিব। আৰু আমাৰ সমাজৰ প্ৰত্যেকটো কাম আমাৰ মহিলাসকলৰ হাতত, যেনেকৈ বাল্য বিবাহ, বহু বিবাহ, এইবিলাক, তাৰপিছত এই ড্ৰাগছ, মদ, নিচাযুক্ত ভাৰত আমি কৰিবলৈ হ'লে আমি মহিলাসকল আগবাঢ়ি আহিব লাগিব। সেইকাৰণে আমি মহিলাসকলক লৈ প্ৰায় 60-70জন মহিলাক লৈ এই বিকশিত ভাৰতৰ ওপৰত বিশেষ সজাগতা সভা পাতিছোঁ। এইটো আপোনালোকৰ গোটৰ থ্ৰুৱেদি হৈছে নে চৰকাৰৰ ফালৰ পৰা হৈছে? নাই নাই, চৰকাৰৰ ফালৰ পৰা আৰু NGOৰ ফালৰ পৰা, NGOৰ সহযোগত চৰকাৰে আমাক এইটো বিশেষ সজাগতা সভা পাতিছে। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰো বৰপেটা জিলা শাখা অফিচৰ ফালৰ পৰা আৰু স্বপ্না মহিলা সমিতি NGOৰ সহযোগত আমি এই পাকা বেতবাৰী গাঁওখন এটি বিকশিত ভাৰত শীৰ্ষক সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আচ্ছা, এনে কি ব্লক হিচাপত নেই? নহয়, এদিনীয়া প্ৰচাৰ কাৰ্যসূচী কৰিবলৈ চৰকাৰৰ নিৰ্দেশ